স্কুটি চলোৱা ছোৱালীজনী নিতৌ ওলাই সোমাই ফুৰোতেই স্কুটিত তোমাক দেখা পাওঁ। ইচ্ছা কৰিয়ে কেতিয়াবা তোমাৰ পিছ নেৰো। তুমি গাত লগোৱা পাৰফিউমৰ গোন্ধ, বতাহত ঢৌ খেলি যোৱা তোমাৰ চুলিতাৰি, তোমাৰ গাত লিপিত খাই ধৰাকৈ পিন্ধা কাপোৰযোৰ, নিজকে নিচাসক্ত যেন লগা হৈছে তোমাৰ সৌন্দৰ্যৰ প্ৰতি। ভাবি থাকোঁতেই কেতিয়াবা মনটো উৰণীয়া হৈ উৰা মাৰে যৌৱনৰ আদি বেলাত পদযাত্ৰা কৰি যোৱা বিদ্যালয় অভিমুখী সেই ৰাজপথটিলৈ। লেডিবাৰ্ড চাইকেলখনেৰে তুমি আমাক পাৰ হৈ যোৱাৰ পাছত তোমাৰ লাহি দেহটোৰ পৰা নিগৰিত সেই পৌঞ্চ পাউডাৰৰ গোন্ধ আজিও নাকত লাগি আছে। নীলাপাৰীৰ চাদৰখন তুমি যে কঁকালত খোচ মাৰি লোৱা, তাকে দেখি আমাৰবোৰৰ মাজত কোলাহল, যেন সকলো তোমাৰ স্বয়ম্বৰ অভিমুখী। এনেকৈয়ে নৱম, দশম, একাদশ, দ্বাদশ, তাৰপিছত তোমাৰ ঠিকনা হ'লগৈ চহৰৰ পদ্মাৱতী হোষ্টেল। 3 বছৰৰ পাছত নীলাজৰ ভেষত তোমাৰ বিয়াৰ নিমন্ত্ৰণ ৰক্ষা কৰিলো। সান্তনা দিলো নিজকে, মই শিক্ষিত নিবনুৱা আৰু মোৰ মূল্য এটা ডাঙৰ শূন্য। দৰিদ্ৰতা আছিল মোৰ হেঙাৰ, কিন্তু ওখ হোৱাৰ মন আছিল ইউকেলিপ্টাছ গছৰ দৰে। সেই চেষ্টাৰ নাৱত উঠি কৰিলো যাত্ৰা আৰু গুৰু ৰূপী ঘাট প্ৰতিঘাতৰ পৰা শিকিলো জীৱন যুঁজৰ কৌশল। অগ্ৰগামী মোৰ এই যাত্ৰা জীৱন নদীৰ সোঁতৰ বিপৰীতে, কাৰণ মই ওখ হ'ম ইউকেলিপ্টাছৰ দৰে। ধন্যবাদ।